Hi everyone, আজি 24 অক্টোবৰ আৰু আজি বিজয়া দশমী। আকৌ পুনৰ লগ হলো দশমী বিসৰ্জনলৈ। পুৱাই উঠি মনটো বহুত বেয়া লাগি আছে কাৰণ যে 4 দিনেই কৰা ফুৰ্তিখিনি আজি শেষ হৈ যাব। সেইবাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো। কিন্তু তাৰ আগতে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে, প্লিজ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিয়ক। এতিয়া পুনৰ ভতি আহিছো মোৰ ব্লগলৈ। পুৱাই গাটো ধুই গোসানীৰ চৰণত এগছি চাকি জ্বলাবলৈ বুলি আগবাঢ়ি আহিলো। তেওঁ যাতে গোটেই বছৰটোৰ আশীষ দিয়ে। আৰু গোসানীৰ আগত দিয়া আইনাখনত এটা অৰ্চনী দি চাই আহিলো তেওঁৰ মুখখন গোটেই বছৰটোলৈ। বহুতেই তাতে বহি চকু পানী টুকি আছে। আৰু নাকান্দিবনো কিয়, এই 4 দিনতেই তীৰ্থৰ ধাম যেন লাগিছিল। প্ৰথমে এতিয়া 7 বজাৰ লগে লগে কমিটিৰ লোকসকলে ঘট বিসৰ্জন দিবলৈ যাবলৈ ওলাইছে। তাৰ পিছত বাকী দেৱীসকলক গাড়ীত এজনা এজনাকৈ তুলিলে। তথাপিও মনৰ দুখখিনি আঁতৰাব নোৱাৰি থৰ লাগি চাই আছো। 4 দিনেই দি থৈ যোৱা ফূৰ্তি আনন্দবোৰ একেদিনাই যেন নোহোৱা হৈ যাব। চকুৰ আগত এজনা এজনাকৈ দেৱী প্ৰতিমাবিলাক গাড়ীত তুলিবলৈ ল'লে আৰু তেওঁলোকক আমি চাউল, ফুল আৰু সিঁদুৰ খেলিলো কাৰণ বছৰতটো এবাৰহে আহে এই ফূৰ্তি। এতিয়া মেইন দুৰ্গা দেৱীক গাড়ীত তোলাৰ ব্যৱস্থা কৰিছে। তেতিয়াই ভক্তপ্ৰাণ ৰাইজে শংখ আৰু উৰুলিৰ ধ্বনিৰে আৰু ধূপ ধূনাৰে তেওঁক জয়ধ্বনি দিছে আৰু আমি সকলোৱে তেওঁলৈ চাউল ছটিয়ালো। সেই সময়তে একদম আমি সকলোৱে ফূৰ্তিত ক'ব নোৱাৰা হৈ নাচি মতলীয়া হৈ গ'লো। ডেকা ল'ৰা ছোৱালীবিলাকে হিন্দী গানৰ সুৰ আৰু বেংগলী ভক্তিমূলক গীত প্লে' কৰি খুব উলাহ মালহেৰে দেৱীক বিসৰ্জন দিবলৈ আগবাঢ়িলে। সেই সময়ত কেৱল আকাশ বতাহ পূজা পূজা পূজা। কিমান যে ভাল লাগিছিলে। মানুহবোৰৰ ফূৰ্তি দেখি আমিও অলপ নাচি দিলোঁ। তাৰ পিছত দেৱী প্ৰতিমাসকলক ৰাস্তাত অলপ ঘূৰাই বিসৰ্জনস্থলীলৈ আগবাঢ়িলে। আৰু আজি হয়তো বহু ৰাতি হ'ব বিসৰ্জন দিওঁতে, কাৰণ বহুত দেৱী প্ৰতিমা সেই একেটা ঘাটতে বিসৰ্জন দিবলৈ লৈছে আৰু পুলিচ বাহিনীও এজনা এজনাকৈ প্ৰত্যেক স্থলীৰ পৰা দেৱীৰ বিসৰ্জন দিয়াৰ কাম শেষ কৰিছে। তাৰ পিছত ঘূৰি আহি মণ্ডপটো দেখি এনেকুৱা ফিল হৈছে যেন এজনী ছোৱালী লোকৰ ঘৰলৈ বিয়া দিলে বিদায় দিয়াৰ পিছত যেনে অৱস্থা হয় তেনেকুৱা হৈ গৈছে। আপোনালোকৰ বাৰু একেই ফিল হৈছে নে নাই, প্লিজ জনাবচোন। আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। আকৌ লগ পাম আমাৰ নেক্সট ভিডিঅ'ত। এণ্ড প্লিজ ডু ছাবস্ক্ৰাইব মাই চেনেল। বাই।